নমস্কাৰ, অতি গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল যে আসাম হাই ছেকেণ্ডাৰীৰ ফলাফল ঘোষণা কৰা হ'ব। আসাম উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিন ধাৰ্য কৰা হ'ল। আমাৰ শিক্ষামন্ত্ৰী মাননীয় ৰনোজ পেগু চাহাবে টুইটাৰ যোগে এই ঘোষণা প্ৰকাশ কৰে। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে যে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি টুইট কৰিছে। I am pleased to inform that the Higher Secondary 2025 result for the Arts, Science, Commerce and Vocational stream will be declared tomorrow at 9 a.m. The Assam State Education Board will issue official notification shortly. A total of 3,02,420 students appeared for the HS examination this year. মই জনাবলৈ পাই সুখী যে কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেশ্যনেল শাখাৰ উচ্চতৰ মাধ্যমিক 2025ৰ ফলাফল অহা কালিলৈ পুৱা 9 বজাত ঘোষণা কৰা হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে আজি জাননী প্ৰকাশ কৰিব। এইবাৰ মুঠ 3,02,420 গৰাকী শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তো আপোনালোকে বিগ ব্ৰেকিং নিউজটো পালে যে অহাকালি ৰাতিপুৱা 9 বজাৰ লগে লগে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হ'ব। তো ইয়াত মুঠতে 3,02,420 গৰাকী ষ্টুডেণ্টে পৰীক্ষা দিছিল আৰু পৰীক্ষাটো হৈছিল 13 ফেব্ৰুৱাৰীৰ পৰা 17 মাৰ্চ 2025 আৰু ৰিজাল্ট ঘোষণা কৰা হ'ব 30 এপ্ৰিল 9টা বজাৰ লগে লগে ৰাতিপুৱা। আপোনালোকে এই ৰিজাল্টখন বিভিন্ন ধৰণৰ ৱেবছাইটত পাব। তো আপোনালোকৰ কাৰণে ৱেবছাইটবোৰ দিয়া আছে, স্ক্ৰীনত চাব পাৰে। আপোনালোকে স্ক্ৰীনত দিয়া ৱেবছাইটৰ পৰা ৰিজাল্টখন গ্ৰহণ কৰিবলৈ পাব। কালি ৰাতিপুৱা 9 বজাৰ লগে লগে যিকোনো এটা লিংকত ক্লিক কৰিলে আপোনালোক এনেকুৱা এটা পেজত লৈ যাব। তাৰপিছত আপোনালোকৰ এডমিটত থকা ৰোল আৰু নাম্বাৰখন স্পেচিফিক বক্সত ভৰাই কেপশ্যনটো ভৰাই দিলে আপোনালোকে আপোনালোকৰ মাৰ্কশ্বিটখন ডাউনলোড কৰি ল'ব পাৰিব। তো আপোনালোকে এডমিটত দিয়া ৰোল নাম্বাৰটো দিব ৰোলৰ ঠাইত আৰু নাম্বাৰটো দিব নাম্বাৰৰ ঠাইত। তাৰপিছত কেপশ্যনটো মাৰিলে আপোনালোকে পাই যাব। আপোনালোকৰ এডমিটত এনেকুৱা ৰোল আৰু এনেকুৱা নাম্বাৰটো দিয়া থাকিব। এই ৰোল আৰু নাম্বাৰটো দিয়াৰ লগে লগে ৰিজাল্টখন পাব। আপোনালোকে লিংকত ৰোল আৰু নাম্বাৰটো মাৰাৰ লগে লগে এনেকুৱা মাৰ্কশ্বিট এখন পাব। তাৰপিছত আপোনালোকে কি ডিভিজন পালে এইখন চাব পাৰিব। তো সকলোৰে কাৰণে শুভেচ্ছা থাকিল, যাতে সকলোৰে ৰিজাল্ট ভাল হয়। কালি কিছুমানৰ বাবে দুখৰ দিন হ'ব, কিছুমানৰ বাবে সুখৰ দিন হ'ব। তো আশা কৰোঁ যাতে সকলোৱে ভাল ৰিজাল্ট কৰি আমাৰ অসমৰ গৌৰৱ কঢ়িয়াই আনে। আপোনালোকক মই এটাই অনুৰোধ কৰোঁ, আপোনালোকে যাতে ভিডিঅ'খন শ্বেয়াৰ কৰি দিয়ে আৰু চেনেলখন ছাবস্ক্ৰাইব কৰি লয়। ধন্যবাদ।